নমস্কাৰ সকলোকে আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ গমটো পাইছেই আমি এই জেগালৈ যাবলৈ ওলাইছোঁ পোহৰ আৰু মই ৰাতিপুৱা 7টা বজাতে ষ্টেচন পালোহি দেউতাই থবলৈ আহিলে আৰু আমাৰ ট্ৰেইনো আহিবলৈ হৈছে আমি গৈ আছোঁ একচুয়ালি আমাৰ ঘৰলৈ বিশ্বনাথ চাৰিআলিলৈ পূজাত যেহেতুকে আহিব নোৱাৰিলোঁ সেইকাৰণে এতিয়া দেৰিকৈ হ'লেও ওলাইছোঁ আৰু আমাৰ অকনমেণ্টটো যেহেতুকে ভৰিটো ভাঙি আছে তাৰো খবৰ কৰা হোৱা নাই তাক লগ কৰিবলৈও বহুত মন গৈ আছে হেয়া আমি এতিয়া আহিলোঁ 7:30 ট্ৰেইন আছিলে আৰু আমি আহি পালোহি বিশ্বনাথ চাৰিআলি এয়া আহি পায়ে এয়া টিকলাৰ লগত পুৰা মস্তি কৰাত লাগি গ'লো হি খেলি আছিলে আৰু ইয়াত সকলোখিনি আছে এয়া হিয়াৰ ল'ৰা লয় মা জুলি আমি গোটেইকেইটা ফ্যামিলি একচুয়ালি একেলগে আছো আৰু এফালে জোৱাই সৰু জোৱাই বহুত ভাল লাগিলে একচুয়ালি সেইকাৰণে ভাবিলো আপোনালোকৰ লগত এইখিনি মোমেন্ট শেয়াৰ কৰোঁ আৰু বি বাই কিমান পইণ্ট 3-1 সকলোৱে এনেকৈ থাকি ভালো লাগে বহুত দিনৰ মূৰত সবকে লগ পাই বহুত ভাল লাগিলে বহুত কথা পতা হয় লেকচাৰ বহুত দিলো আৰু ইহঁতিও পোৱালিকেইটাও তাহাঁতৰ পেহিয়েক জেঠাইক সবকে পাই হি এক্সাইটেড আৰু এতিয়া মই আৰু হিয়াই মামিয়েক আৰু জেঠাইক আমি দুইজনীয়ে মিলি তাক আনিছোঁ অকণমান আগফালে বহাবলৈ যেহেতুকে হি দিনটো বিছনাখনতে থাকে আৰু কাইলৈ অৱশ্যে তাৰ ভৰিৰ এইটো প্লাষ্টাৰটো কাটিব কিন্তু হলেও ভাবিলোঁ অকণমান বাহিৰত বহাই দিওঁ হি অলপ ভাল পাব সবৰ লগতে থাকিব পালে আৰু বিছনাখনত থাকি থাকি তাৰ আমনিও লাগি গৈছে কঁকালো বিষাইছে তাৰ যেহেতুকে আজি 51 ডেজ অলমোষ্ট হৈ গ'ল সেইকাৰণে ভাবিলোঁ আমি দুজনী অকণমান মিলি তাক অকণমান হেৰি কৰোঁ আৰু এয়া আহি তাক বহুত ভাল পালে হি সবৰ লগতে কথা পাতিলে মুকলি পৰিৱেশ এটাৰ মাজত হি একচুয়ালি ভাল পালে সেইকাৰণে আৰু আমিও এতিয়া তাক বাহিৰত ৰাখি আমি ধুনীয়াকৈ তাৰ ওচৰতে বহি আছোঁ অলপ তাক সাৱধানে ৰাখিব লগা হৈছে যেহেতুকে আমাৰ মোৰটো ল'ৰা জানেই হি সৰুৱে হৈ আছে হিও যথেষ্ট উৎপাত কৰে সেইকাৰণে তাক এনেকৈ সাৱধানে ৰখা হৈছে আৰু এনেকেই দিনটো যায় ধুনীয়াকৈ সবৰ লগত কথা পাতি ফূৰ্তি ফাৰ্তা কৰি তাৰ লগত বিজি হৈ ভালো লাগে আৰু কালি আৰু নেক্সট আৰু ভিডিঅ' কৰা নহ'লে ইমানখিনিয়ে আছিলে আৰু মই আপোনালোকক কাইলৈ আকৌ দেখাম কি হয় আৰু আজি হ'ল নেক্সট ডে এয়া এতিয়া জুলি ওলাইছে এয়া সুনীল দা আমাৰ ওচৰৰে দাদা এজন ইয়াক লৈ গৈছে আজি প্লাষ্টাৰ খুলিবলৈ তেজপুৰলৈ সেইকাৰণে ভাবিলোঁ এই মোমেন্টখিনি কেপচাৰ কৰি থওঁ এফালে এয়া হিয়া সকলো একচুয়ালি তাৰ এই ভৰিটো কেতিয়া ঠিক হ'ব সব ৰৈ আছে এগাৰলি আৰু সেইকাৰণে তাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে হি সোনকালে সুস্থ হৈ যাওক যেহেতুকে সৰু ল'ৰা বাকীখিনিক ফূৰ্তি ফাৰ্তা কৰি থাকিলে তাৰো মন যায় ফূৰ্তি কৰিবলৈ আৰু সেইকাৰণে আশা কৰিছোঁ যাতে হি সোনকালে ভাল হওক অৱশ্যে তাৰ প্লাষ্টাৰ খুলি আনা হ'ল আৰু মই কেইবাদিনৰ ভিডিঅ' মিক্স কৰি একচুয়ালি ভিডিঅ'টো বনাইছোঁ আৰু এয়া চাওক হি কান্দিছে একচুয়ালি খোজ কাঢ়িবলৈ তাৰ বহুত বেছি দিগদাৰ হৈছে যেহেতুকে বহুত দিন তাৰ প্লাষ্টাৰটো ভৰিটো সিধা কৰি ৰাখিছিলে তাক এতিয়া ডক্টৰে লাহে লাহে খোজ কাঢ়িব দিছে আৰু এক্সাৰসাইজ দিছে যেন তেন অকণমান খোজ কাঢ়ে কিন্তু বহুত বেছি দিগদাৰ কৰিছে একচুয়ালি হি ভয়ও খাইছে যেহেতুকে বহুত সৰু আৰু বিষাইছেও অকণ সেইকাৰণে লাহে লাহে কৰি আছোঁ এতিয়া ধুনীয়াকৈ পাৰিছেগে হি অকণমান এক্সাৰসাইজ কৰিছে ইমান সোনকালেনো ক'ত হ'ব আৰু সেইদিনাখনেই একচুয়ালি গধূলি আহিলে মোৰ ডাঙৰ ভণ্টি ডাঙৰ ননন্দৰ হিয়াৰ ফ্ৰেণ্ড হেয়া লাকি আৰু তাইৰ ল'ৰা সেইকাৰণে তাহাঁতকো ধুনীয়াকৈ এই মোমেন্টখিনি ৰাখি দিলোঁ বহুত ভাল লাগে একচুয়ালি ঘৰলৈ আহি সবৰ লগত কথা পাতি লেকচাৰ দি আড্ডা পিটি ভাল লাগে আৰু এতিয়া সন্ধিয়া হ'ল আমাৰ গাঁৱৰ ৰাস্তাই এয়া ধুনীয়াকৈ আমি তাইক আগবঢ়াবলৈ গৈছোঁ ভাল লাগিলে গধূলি সময়কণ তাই অহাৰ কাৰণেও বহুত ভাল লাগিলে আজি মোৰ ভিডিঅ'টো ইমানেই আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু মৰম দিব বাই বাই